বেঞ্জামিনৰ কথাটো হৈছে কি মানে ভগৱানে দিয়া এটা প্ৰতিভা, জন্মগত প্ৰতিভা বুলি ক'লে ভুল নহ'ব, কাৰণ সি মেকআপ ক'তো শিকা নাই। বুলি কয় নিজেই কিছুমান মেকআপৰ সৃষ্টি কৰি আজি অকণমান কালি অকণমান এবাৰ বায়েকৰ ওপৰত ভনীয়েকৰ ওপৰত বা মোৰ ওপৰত এনেকৈ ব্যৱহাৰ কৰি কৰি আজি মেকআপ আৰ্টিষ্ট হিচাপে অকল অসম বুলিয়ে নহয় অসমৰ বাহিৰতো বেঞ্জামিনক জানে আৰু বৰ্তমান এতিয়া বেঞ্জামিনে চিনেমাও কৰিছে। হেল্ল' নমস্কাৰ গ্ৰহণ কৰিব। মই আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ, আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই আজি আমাৰ এই গুৰেশ্বৰ অঞ্চলৰে এজনী আপোনালোকৰ চিনাকি, আপোনালোকে সকলোৱে চিনি পাই চাগে, ফটোত বা ভিডিঅ'ত দেখা পালে চিনি পাব। গতিকে মই তেখেতৰ লগত কিছু তেখেতৰ মনৰ কথা পাতিম বা কিছুমান গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে মই এতিয়া বাইদেউৰ ঘৰত আছোঁ, গতিকে বাইদেউৰ লগত আপোনালোকক চিনাকি কৰি দিম। আৰু আমাৰ এই পৰেশ দাস ইউটিউব চেনেলৰ তৰফৰ পৰা মই এখন ফুলান গামোচাৰে অসমীয়া ফুলান গামোচাৰে বাইদেউক মই সম্বোধনা জনাম। গতিকে বাইদেউ এইখন আপোনালৈ দিছোঁ। গতিকে নমস্কাৰ। মই বাইদেউৰ পৰা কিছু আমাৰ গুৰেশ্বৰ অঞ্চলৰ উন্নতি বা বাইদেউ কেনেকৈ ইলেকশ্যন খেলিবলৈ সক্ষম হ'ল বা কেতিয়াৰ পৰা বাইদেৱে ইলেকশ্যনৰ প্ৰতি বেছি আকৰ্ষিত হৈছিল বা নিজে মনতে ভাবিছিল বোলে মই ইলেকশ্যন খেলিব বিচাৰোঁ, কেনেকৈ বাইদেউৰ এই মনলৈ আহিলে এই কথাখিনি মই বাইদেউৰ লগত মই আলোচনা কৰিম কিছু কথা। আৰু বাইদেৱে এতিয়া কি কৰি আছে আৰু আমাৰ গুৰেশ্বৰৰ উন্নতিৰ ফালৰ পৰা সুধিম। বহুত প্ৰশ্ন আছে, বহুত মানে বাইদেউৰ পৰা জানিব লগা আছে। গতিকে মই বাইদেউৰ ওচৰলৈ যাম বা বাইদেউৰ লগত মই কিছু কথা পাতিম। গতিকে বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো মোৰ ভিউৱাৰ্ছক জনাওক। আৰু আপোনাকতো সকলো চিনিয়ে পায় চাগে, আমাৰ গুৰেশ্বৰ অঞ্চল চবে চিনি পায়। গতিকে আমি আজি অকণমান আমাৰ চেনেলৰ দয়াদি হাঁহি ধেমালিৰ মাজেৰে আমি কথা কিছুমান আগবঢ়াই লৈ যাম বা আপোনাৰ পৰা জানিব বিচাৰিম। বাইদেউ আপোনাৰ ঘৰটো কোনখিনিত বা আপোনাৰ এড্ৰেছটো সম্পূৰ্ণ এড্ৰেছটো দিবচোন। নমস্কাৰ। পোনপ্ৰথমে মই পৰেশ দাসলৈ ইউটিউব চেনেলৰ ধন্যবাদ জনালোঁ। মোৰ ঘৰ ২ নং গুৰেশ্বৰ বাছ ষ্টেণ্ড, মই ২ নং গুৰেশ্বৰৰ বাসিন্দা হয়। গতিকে এয়ে মোৰ পৰিচয়। আচ্ছা বাইদেউ, মই আপোনাক কেইটামান প্ৰশ্ন কৰিম বা মই ভিউৱাৰ্ছক মই আমাৰ এই ইউটিউব চেনেলৰ দ্বাৰা জনাব বিচাৰিম। গতিকে বাইদেউ আপুনিতো সৰুৰে পৰা আমাৰ গুৰেশ্বৰতে বসবাস কৰি আহিছে আৰু আপোনালোকে আমি গম পোৱা মতে আপোনালোকে এখন ভাল ঘৰৰ পৰা অহা ছোৱালী বা আপোনালোকৰ সময়ত যেনেকুৱা স্কুলীয়া বা আমাৰ স্কুলৰ যিটো শিক্ষা ব্যৱস্থা আৰু আমাৰ এতিয়াৰ শিক্ষা ব্যৱস্থাটোৰ লগত কিবা কেনে ধৰণৰ তুলনা বা কেনে ডিফাৰেঞ্চ হ'ব লাগিছিলে বা কিমানখিনি উন্নতি হ'ব লাগিছিলে আৰু এতিয়া কেনে হৈ আছে বা শিক্ষাটো অকণমান উন্নত হৈছে নেকি আগতকৈ? আপোনাৰ শিক্ষা যিটো আছিলে, আপোনাৰ যিখিনি স্কুলীয়া পৰিৱেশ আছিলে, সেইখিনিৰ পৰা আপুনি কিবা ডিফাৰেঞ্চ দেখিছে নেকি? হয়, আমাৰ শিক্ষাৰ সময়ত আৰু বৰ্তমান শিক্ষাৰ সময়ত যথেষ্ট পাৰ্থক্য আছে। আমাৰ শিক্ষাৰ সময়ত অভিভাৱকসকলে গুৰুত্ব দিছিল যদিও মানে শিক্ষাগুৰুৰ ওপৰত ভৰসা কৰিছিল, স্কুলৰ শিক্ষাগুৰুৰ ওপৰত। আৰু বৰ্তমান শিক্ষাটো হৈছে কি যে শিক্ষাগুৰুৰ উপৰিও মানে মাক দেউতাকে বা অভিভাৱকসকলে বহুত গুৰুত্ব দিয়ে। আজিকালি যি দেখা গৈছে যে অভিভাৱিকাসকলে কি কৰে, ল'ৰা ছোৱালী স্কুললৈ লৈ গৈ আৰু ল'ৰা ছোৱালী স্কুলত ছুটি নোহোৱালৈকে তাত ৰখি থাকে, কাৰণ তেওঁলোকো মানে কি শিক্ষা লোৱাৰ নিচিনা হৈছে। বৰ্তমান অভিভাৱকসকলে তেনেদৰে গুৰুত্ব দিছে, কিন্তু আমাৰ টাইমত আমাৰ মা দেউতাসকলে স্কুললৈ পঠিয়াই দিছিল আৰু আহিছিলো পঢ়িবৰ কাৰণে কৈছিল, বা যদিহে বছৰেকীয়া পৰীক্ষা আহি আছে, 6 মাহিলী পৰীক্ষা আহি আছে, তেতিয়াতো 2 মাহ 3 মাহৰ কাৰণে টিউচন ৰাখি দিছিল। কিন্তু বৰ্তমান 12 মাহে টিউচন দিয়ে আজিকালি ল'ৰা ছোৱালীক। এইখিনি পাৰ্থক্য।
আচ্ছা বাইদেউ, আমিতো যোৱাবাৰ ইলেকশ্যনত আপোনাক আমাৰ কিছুমান পোষ্টাৰত দেখিছো, আমাৰ মোৰ ভিউৱাৰ্ছেও দেখিছে আপোনাক। গতিকে আপুনি ইলেকশ্যন VPR পৰা খেলিছিল নহয় জানো? গতিকে আপুনি ইলেকশ্যন খেলিছিল ঠিকে, কিন্তু আপুনি জিকিব নোৱাৰিলে। কিবা মনত কিবা দুখ আছে নেকি আপোনাৰ, বা আপোনাৰ কিবা দুখ বেদনা আছে নেকি, বা আপুনি কিয় জিকিব নোৱাৰিলো বোলে আপুনি বহুত ভাগি পৰিছিল নেকি? এই সময়ত নাইতো? দুখ বেদনা মোৰ একো নাই, কাৰণ সকলোৰে এটা সপোন থাকে। গতিকে মোৰ সপোন আছিলে মই পঢ়ি শুনি কিবা এটা মানে ডাঙৰ কিবা এটা হোৱাৰ মোৰ উদ্দেশ্য আছিলে, কিন্তু সময়ত মই হ'ব নোৱাৰিলো। কিন্তু মই যে ৰাজনীতিত যোগদান কৰিম এইটো কথা কিন্তু মই ভবা নাছিলো। কিন্তু ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল মই 12 চনৰে পৰা জড়িত। প্ৰথমতে কি আছিলে ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল, মানে বিশ্ব পৰিৱৰ্তন মিছন ফৰ গ্লবেল চেঞ্জ নাম আছিলে। পিছত 2017 চনত কি হৈছে, ৰাজনীতিক দল এটা সৃষ্টি হৈছে। গতিকে তাত মই সক্ৰিয়ভাৱে জড়িত হৈ আছো, আৰু মই নিজে বাক্সা ডিষ্ট্ৰিক্টৰ সভানেত্ৰী আছিলো কাৰণে মোৰো কিছুমান দায়িত্ব আছিলে যে এইবাৰ BTD ইলেকশ্যনত কোন কোন কেণ্ডিডেট হ'ব। গতিকে দিল্লীৰ চেন্ট্ৰেল কমিটিৰ পৰা আৰু ষ্টেট কমিটিৰ পৰা মোক জনালে যে বাইদেউ আপুনিও ইলেকশ্যন খেলিব লাগে। কিন্তু মই ইলেকশ্যন খেলাৰ কাৰণে মই তৈয়াৰ নাছিলো, তথাপিতো পাৰ্টিৰ স্বাৰ্থত মই খেলিবৰ কাৰণে বাধ্য হৈছো। আৰু মই ইলেকশ্যনত হাৰিছো যদিও মোৰ মন বেয়া একো হোৱা নাই, কাৰণ কি আমি এটা পৰীক্ষা দিবলৈ যাওঁতে আমি কি পৰীক্ষাটো আমি ভালদৰে পাছ হোৱাৰ কাৰণে আমি পঢ়ি যাব লাগে। ঠিক তেনেকে মই যেতিয়া ইলেকশ্যনৰ পৰীক্ষাটো দিছো তেতিয়া কিন্তু মই উত্তীৰ্ণ হ'ম বুলি মই নিজেও ভবা নাই। ভাবিছো যে যেনেকে নাটক এখন কৰিলে আখৰা চলে, ৰিহাৰ্চল কৰে, ঠিক তেনেকুৱা মোৰ এটা মানে ট্ৰাইল চলিছে আৰু সেইটোৱে মোৰ ক'বলৈ। আচ্ছা বাইদেউ, আপোনাৰ এখন সংসাৰ আছে আৰু আপোনাৰ এজন ল'ৰা আছে বেঞ্জামিন। তেওঁকতো আৰু চবেই চিনি পায়, আমাৰ বিশ্বই চিনি পায় বুলি ক'লেও ভুল নহ'ব। আমাৰ গুৰেশ্বৰ অঞ্চলত তেওঁৰ নাম নাই যদিও আমাৰ যদি বাহিৰত যায় বা ইংলেণ্ড, আমেৰিকা, ইটালী এইবিলাকতো তেওঁ চান্স পাইছে। আৰু আপুনি কোনো চৰকাৰী চাকৰি আপোনাৰ নাছিলে, গতিকে আপোনাৰ ল'ৰা ছোৱালীখিনি গোটেই শিক্ষিত আৰু ধুনীয়া ধুনীয়া মানে আজি আমাৰ অসমৰ কাৰণে কাম কৰি আছে বা আমাৰ বিশ্বৰ কাৰণে কাম কৰি আছে। গতিকে আপুনি ইমানখিনি সম্ভৱ কেনেকৈ গ'ল, বা আপুনি কেনেকৈ সিহঁতক আগবঢ়াই লৈ গ'ল যিহেতু আমাৰ সেইবিলাক ইয়াতে নাছিলে। মেকআপ কি বস্তু, বা মেকআপ ষ্টুডিঅ' কি বস্তু, বা ফেশ্বন ডিজাইনিং কি বস্তু, বা এক্টিং কি বস্তু, সেই সময়ত তাৰমানে আমাৰ ল'ৰা ছোৱালীখিনি ইমান জানাই নাছিল। আৰু তেওঁলোকক আপুনি কি টেকনিকেৰে বা কেনেকৈ আপুনি তেওঁলোকক ইমান আগবঢ়াই লৈ গুচি গ'ল, সেইখিনি কথা মই আপোনাৰ পৰা জানিব বিচাৰিছো। যদি আপুনি আমাৰ ভিউৱাৰ্ছক জনায়, গতিকে তেওঁলোকক সুখী হ'ব বা তেওঁলোকক জানি বা ভাল পাব। বাইদেউ আপোনাৰ ফোনটো বাজি আছে বুলি মই ষ্টুডিঅ'ত আছো। মই বহুত পৰিশ্ৰম কৰিছো, কাৰণ সংসাৰ এখন চলাবলৈ হলে পুৰুষ আৰু মহিলা দুয়োটাৰে কঠোৰ পৰিশ্ৰমৰ দৰকাৰ হয়। অকল খোৱা লোৱা ড্ৰেছ পাতিয়ে নহয়, যিখিনি প্ৰাথমিক শিক্ষা সেইখিনি কিন্তু ঘৰৰ পৰাই আৰম্ভ হয়, আমি স্কুলত আশা কৰিলে নহয়। গতিকে সেইখিনি শিক্ষা মই কিমানখিনি দিব পাৰিছো মোৰ ল'ৰা ছোৱালীক সেইটো কথা মই নিজে ক'ব নোৱাৰো। কিন্তু মই এটাই শিকাইছো ল'ৰা ছোৱালীক যে ভালদৰে পঢ়ি শুনি মানুহ হোৱাৰ কাৰণে। আৰু যদি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছো, কৈছো যে প্ৰভু মোৰ ল'ৰা ছোৱালীকেইটাক উচ্চ শিক্ষাৰে শিক্ষিত কৰি মানুহ কৰি গঢ়ি তোলক, এইটো মই প্ৰাৰ্থনা কৰিছো। কোনোদিন কোৱা নাই মোক ডাঙৰ চাকৰি কৰি দিয়ক, ডাঙৰ বিজনেছ কৰক, কোনোবাই কিবা কৰক, এইটো মই কোনোদিন বিচৰা নাই। আৰু তেওঁলোকক সেইটো মই কৰিবৰ কাৰণে কোনোদিন কোৱা নাই। উচ্চ শিক্ষাৰে শিক্ষিত হৈ যেতিয়া যিকোনো কাম এটা হাতত ল'ব, সেই কামটো যদি নিষ্ঠাৰে কৰি যায়, মই ভাবো সেইটোৱে সমাজ সেৱা, সেইটোৱে মা দেউতাৰ প্ৰতি ভক্তি, সেইটোৱে তাৰমানে কি আমি গোটেই বিশ্বৰ নাগৰিকৰে যিটো ক্ষুদ্ৰ ক্ষুদ্ৰ কাম কৰি আগুৱাই যায়, সেইটো এটা কি মানে সমাজখন আগুৱাই লৈ যোৱাত সহায় কৰে বুলি মই ভাবো। আৰু লগতে মোৰ ল'ৰা বেঞ্জামিনক মানে স্কুলত সি
যোৱাৰ টাইমত যেতিয়া আমি কওঁ বাবা ভালদৰে পঢ়িবা, কিন্তু বাবাই এটা কথা কৈছিলে আৰু যে মা পাছ কৰিবহে লাগে। ল'ৰাটো খুব কমকৈ পঢ়িছিলে। মোৰ কিন্তু খুব মানে চিন্তা হয় কেতিয়াবা, ল'ৰাটো কি কৰি খাব, জীৱনত কিবা এটা কৰিব পাৰিবনে, এইটো ভাৱ হয়। কাৰণ সি পঢ়াত একদম বেয়াও নহয় ভালো নহয়, নৰ্মেলি গৈ আছিলে। এতিয়া ক্ৰমান্বয়ে সি আগবাঢ়ি গৈ আছে, তাৰ মানে মনোযোগ বেলেগ বেলেগ বেলেগ। প্ৰথম তাক দেখা পালো 10 বছৰ পাৰ হোৱাৰ পিছত দেখা পালো যে তাৰ ৰান্ধাৰ প্ৰতি বিৰাট আগ্ৰহ। যিকোনো বস্তু সি সুন্দৰভাৱে ৰান্ধিব পাৰে, যিখিনি কাম কৰে চব পাৰফেক্ট কাম কৰিব পাৰে। তাৰ পিছত দেখা পালো যে নাটকৰ লগত জড়িত, এক্টিং কিমানখিনি কৰিব পাৰে সেইটো আমি জনা নাছিলো। আৰু লগতে সি মানে ড্ৰয়িং কৰি ভাল পায়, বিভিন্ন ড্ৰেছ পাতি মানে ডিজাইন কৰে আৰু মই ভাবিলো এইবিলাক আৰু কৰিলে কি হ'ব এইটো ভাবো। আৰু মেকআপ আৰ্টিষ্ট হৈছে কি, মেকআপ আৰ্টিষ্ট বিলাকে মেকআপ শিকে, মেকআপটো শিকিহে কাৰোবাৰ পৰা, কিন্তু মানে ধৰক টকা পইচা খৰচা কৰি কোনোবা ভাল গুৰুৰ ওচৰত তেওঁলোকে মানে নামভৰ্তি কৰি শিকি আহে। কিন্তু বেঞ্জামিনৰ কথাটো হৈছে কি, মানে ভগৱানে দিয়া এটা প্ৰতিভা, জন্মগত প্ৰতিভা বুলি ক'লে ভুল নহ'ব, কাৰণ সি মেকআপ ক'তো শিকা নাই। বুলি কয়, নিজে কিছুমান মেকআপৰ সৃষ্টি কৰি আজি অকমান কালি অকমান, এবাৰ বায়েকৰ ওপৰত, ভনীয়েকৰ ওপৰত বা মোৰ ওপৰত এনেকে ব্যৱহাৰ কৰি কৰি আজি মেকআপ আৰ্টিষ্ট হিচাপে অকল অসম বুলিয়ে নহয়, অসমৰ বাহিৰতো বেঞ্জামিনক জানে। আৰু বৰ্তমান এতিয়া বেঞ্জামিনে চিনেমাও কৰিছে, কিন্তু চিনেমাত ভাল এক্টিং কৰিছে নে কৰা নাই সেইটো কথা আমি জনা নাছিলো। যেতিয়া চিনেমাৰ শ্বুটিং শেষ কৰি আহি প্ৰডিউচাৰ আহি আমাক ক'লে যে বেঞ্জামিনে ধুনীয়া এক্টিং কৰে, ৰিয়েল এক্টিং কৰে, তেনেকে ক'লে। কিন্তু আমি তথাপিও মনত ভাবিছো তেওঁ চাগে আমাক মনত ভাল লগাবৰ কাৰণে কৈছে। কিন্তু যেতিয়া চিনেমাখন দেখা পালো সঁচাকে কৰিছে। এইটোৰ কাৰণে পুৰস্কাৰো পাইছে, নেশ্যনেল এৱাৰ্ড পাইছে, প্ৰাক্চিনে এৱাৰ্ড পাইছে, 67 নেশ্যনেল এৱাৰ্ড পাইছে। গতিকে মাক দেউতাকক ইয়াতকৈ আৰু একো নালাগে। বাইদেউ, আমি এতিয়া আমাৰ অনুষ্ঠানৰ পৰা সামৰি মাৰিম। আমাৰ অনুষ্ঠানটি আমাৰ ইউটিউব চেনেলৰ যিটো আজি আপোনালোকৰ বহু কথাই পাতিলো, গতিকে আমাৰ দৰ্শকো চাগে ভালে পাব। গতিকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আমি আৰু এবাৰ কৈছো, বা আমাৰ এই অনুষ্ঠানৰ পৰা আজি আমি সামৰণি মাৰিম বা আমি আঁতৰি যাম। নমস্কাৰ জনাইছো বাইদেউ, নমস্কাৰ জনাইছো, আৰু পিছত আমি এনেকৈ আৰু কৰি যাম।